হাই গাইজ, যাযাবৰ অসমীয়া ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল চেনেলটো ষ্টাৰ্ট কৰিছোঁ যদিও ভিডিঅ' দিব পৰা নাছিলোঁ ভালেকেইদিন। তো আজি এটা ভাবিছোঁ সৰুকৈ ভিডিঅ' বনাই দি দিওঁ। তো মই কৰ্মব্যস্ততাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। তো বৰ্তমান মই ৰাস্তাৰ ওচৰতে লৈ অকণমান জিৰণি লৈছোঁ গছৰ ছায়াত। এয়া চাব পাৰে গছ আছে, এয়া গছৰ তলত মই অকণমান ছাঁত জিৰাইছোঁ। এফালে গৈ আছিলোঁ, গৈ থাকোঁতে অকণমান ৰ'লোঁ। এয়া এই ৰাস্তাৰে বহুত গাড়ী অহা যোৱা কৰি আছে। তো এনেকুৱা এটা ভিউ এইফালে চাব পাৰে, দূৰ দূৰণিলৈ পাহাৰ আছে। ভিউটো বহুত ধুনীয়া। এইফালে এইটো এটা 360 ভিউ নিচিনা মই দেখুৱাই দিছোঁ। এইফালে এখন উইংগাৰ গাড়ী গ'ল এইমাত্ৰ। তো এনেকুৱা এটাই ভিউ। এয়া চাব পাৰে, এই জেগাখিনি একদম সুন্দৰ পৰিৱেশ এটা, ভাল লাগিছে। তো অকণমান ৰৈছিলোঁ, এটা ভিডিঅ' সৰুকৈ বনাই দিলোঁ। তো আপোনালোকে অকণমান ছাপোৰ্ট কৰক, আগলৈ আৰু ভ্ৰমণমূলক ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিম। এতিয়া কৰ্মব্যস্ততাৰ কাৰণে মই বনাব পৰা নাই, মাজে মাজে বনাবলৈ চেষ্টা কৰি থাকিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।